ৰেপ কেছ বহুত হৈছে এতিয়া সেইটোলে গোটেই ইণ্ডিয়া সব জেগাত সবেই কাম কৰি আছে নিজৰ ধৰণে প্ৰতিবাদ কৰিছে অসমতো কৰিছে আমাৰ ৰেলী কৰিছে কেণ্ডলাইট ৰেলী কৰিছে কিবা কৰিছে কিন্তু মেইন কথাটো হ'ল সবৰে হাতে হাতে ফেচবুক আছে এতিয়া গোটেই ছ'চিয়েল মিডিয়া সবৰে হাতত প্ৰত্যেকজন মানুহক অনুৰোধ কৰোঁ যাতে এই প্ৰতিবাদটো কৰে যাতে সেই দোষীসকলে শাস্তি পায় আৰু সৰু সুৰা শাস্তি নহয় ডাঙৰ শাস্তি হ'ব লাগিব এই বস্তুটো লৈ মই আজি কেইবাদিনো মোৰ বহুত ফ্ৰেণ্ড চাৰ্কল মোৰ ফ্ৰেণ্ডছ চবে কৈছে দাদা কিবা এটা কৰক এতিয়া অকল ৰেলী কৰি থাকিলে নহ'ব আমি নিজৰ প্ৰতিবাদটো সাব্যস্ত কৰিব লাগিব প্ৰত্যুত্তৰ দিব লাগিব প্ৰথম কথা আৰু এৱাৰনেছটো মানুহ মনত জাগ্ৰত হ'ব লাগিব তেতিয়া অকল পুলিচ প্ৰশাসনে আইনে কৰিব নোৱাৰে আমাৰ ল এণ্ড অৰ্ডাৰ চিচুৱেশ্যনটো অকণ শ্ল' এতিয়া মই এটা কথা ক'লে বেয়া হ'ব নকওঁ দিয়ক সবে খালি প্ৰতিবাদ কৰক সেইটো লাগে প্ৰতিবাদ through social media through your friend circle just show your hand that we are there together yes that's it against child molestation against rape আৰু ৰেপিষ্ট বিলাক একদম কঠোৰতম শাস্তি দিব লাগিব ডাইৰেক্ট ফাঁচি বেলেগ কথা নাই মই পলিটিক্সত থকা কাৰণে ডাইৰেক্ট ফাঁচি দিলোঁ God